নৰেন্দ্ৰ মোদী ছাৰ লগতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে আমাৰ যিমান ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ড থকা মানুহবিলাকৰ কাৰণে যি সুবিধা সকলোকে সমান চকুৰে যেনেকুৱা চাইছে মই ধন্যবাদ দিছোঁ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টক। আৰু আজিৰ যি শুভ কাম আকৌ আৰম্ভ হ'ল চিনি য'ত বজাৰত 50 টকাকৈ 55-50 টকা এতিয়া আমি এইটো 30 টকা দি পাবলৈ গৈ আছোঁ। আৰু দালিটো বজাৰত 110-105 এই দালিটো আমি এতিয়া 70 টকাত পাৰ কেজি 70 টকাত আমি পাবলৈ সক্ষম হ'ম। তো 30 টকা আৰু 20 টকা যদি আমি চিনি দালি যদি 2 কেজি কিনিব লাগে 50 টকাত পাম। তো বেলেগ চৰকাৰে আগত এনেকুৱা কৰা নাছিলে, কিন্তু বৰ্তমানৰ যি NDA গভৰ্ণমেণ্ট এই NDA গভৰ্ণমেণ্টটো ৰাইজক মৰম কৰিছে। তো এইটো কাৰণে মই BTCৰ এজন EM হৈ পেলাই আমাৰ ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টক ধন্যবাদ দিছোঁ। আৰু লগে লগে বেনিফিচাৰীক এইটো ল'বৰ কাৰণে এতিয়া মই আহ্বান জনাইছোঁ।